কাৰ্বি আংলং জিলাৰ ৰং মান্ত আৰু লাং ইক্স গাঁৱৰ ৰাইজৰ শেষ নোহোৱা দুখৰ কাহিনী মানকাটা যুগৰ জৰাজীৰ্ণ দলঙৰ ওপৰেৰে চলে জীৱন যাত্ৰা চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নাপায় অঞ্চলটোত লকডাউনৰ সময়ত ঘৰত আবদ্ধ দুখীয়া লোকসকলৰ কাষত থিয় দিলে কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ নেত্ৰী কাচাং টেৰাংপি দুখীয়া পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী ডিষ্ট্ৰিক্ট ডিএছটাৰ মেনেজমেণ্ট আৰু টেৰাং আত্মসহায়ক গোটৰ সৌজন্যত মাঞ্জা দিকৈ টেৰাং গাঁৱত দুখীয়া পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী বিতৰণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এটাক বাহিছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ 26টা পৰিষদীয় সমষ্টিৰ ভিতৰ অন্যতম পিছপৰা সমষ্টিৰ এটা অঞ্চলৰ অন্তৰহীন দুখৰ কাহিনী অঞ্চলটোত নাই খোৱাপানীৰ সুচল ব্যৱস্থা নাই যাতায়াতৰ বাবে সুচল পথৰ ওপৰত জৰাজীৰ্ণ দলং 59 বছৰে অঞ্চলটোলৈ আজি পৰ্যন্ত য'ত অহা নাই কোনো জনপ্ৰতিনিধি দুদিনমানৰ আগতে দিয়া এজাক বৰষুণতে কি অৱস্থা হ'ল এই পথৰ অৱস্থা চাওঁহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন এয়া পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰং মাণ্ডু আৰু লাং ইক্স গাঁৱলৈ প্ৰৱেশ কৰা দুৱাৰ মুখ জৰাজীৰ্ণ দলটোৰ সৈতে প্ৰায় মানকাটা যুগৰ এই পথটিয়ে হৈছে বৃহত্তৰ অঞ্চলৰ গাঁওবাসীৰ আহযাহৰ প্ৰধান পথ গাঁওবাসীৰ জীৱন ৰেখা এই সম্পৰ্কে গাঁওবাসীয়ে কি কয় শুনকচোন হয় এই পথৰ অবিহনে ৰং মাণ্ডু লাং ইক্স গাঁৱৰ ৰাইজে বজাৰ সমাৰ স্কুল কলেজ প্ৰয়োজন সাপেক্ষে চৰকাৰী কাৰ্যালয় আৰু জৰুৰীকালীন অৱস্থাত দূৰণিবতীয়া হস্পিটেল আদিলৈ যোৱা একমাত্ৰ পথ যি পথ বাৰিষা কালত হৈ পৰে অবৰ্ণনীয় পৰিস্থিতি কাট নিউজৰ দৰ্শকে নিশ্চয় প্ৰত্যক্ষ কৰিছে কেৱল মাত্ৰ এই দুদিনমানৰ বৰষুণতে পথটিৰ কি অৱস্থা হৈছে 1961 চনত স্থাপিত এই কেইখন গাঁৱৰ ৰাইজ আজি পৰ্যন্ত লাভ কৰা নাই চৰকাৰৰ বিভিন্ন আঁচনিৰ অন্তৰ্গত সা সুবিধাসমূহ কাৰ্বি সাহিত্য শাসিত পৰিষদ চৰকাৰে গাঁও কেইখনৰ গঠনৰ আজি 59 বছৰৰ ভিতৰত গাঁওবাসীক সুবিধা দিয়া বুলিলে দিছে মাত্ৰ এখন LP স্কুল বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশ শ্লোগানৰ পৰা বহুত দূৰত এই কেইখন পিছপৰা অতি ভিতৰুৱা গাঁও স্থানীয় ৰাইজৰ অভিযোগ যে চিনথং পৰিষদৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে অঞ্চলটোত ভৰি দিবলৈ অহা নাই কোনো দিনে সেয়েহে প্ৰদীপ ৰংপিয়ে গাঁওবাসীয়ে কোনো দিনে দেখাৰ সৌভাগ্য ঘটনাই বুলিও অভিযোগ তুলিছে তুম দাক ৰং মাণ্ডু ইতিয়া ৰং আদিলং lo lahilo umat adolong lo amen ke umat pulo la pengin li tum chete bok het ladak arong lang iksu ko arong do alang li tum hilo nil tum peka chete bok na alang li tum ke la soto war le bang ve blote ha la birsing ke bojar ta dun long le lo alang li tum de barikha hot pulote lang the po lang the lo pulotang te alang li tum na che helat kisum ithi roi phan kopisi bojar chunam chore do nai make alang li tum no son importante kisu kiun e mo alang tum kona pesi ke padong non te kisu kiunes tame alang li tum bangta son lo jongsi dolong ta nahi no dak lo ote barikha ke hinodak te ni tum ke don thek thelo mati kongvek side nai tum thek lo kasi kisu kun e hus tame alang li tum bangke chinton nang kok lo chukidam tang aprang ta dolo dak lasa abilok ta aprang ta nili ke thek don hur bangke swarlo inut lo lake lang kithi ahut lo laka ako next ta sonat thak lo la sila don ka bia join lo la pen patai si chuneng sia bang chumang khatu samai ning chumarong re lo nil tumrong sia son ni tum gamurai sivet lo anke alang tumbang kisu ciwan lo ha bir singkian aten ciwan lo dak don bang nang to raja
lang ta thilir lo asimen ani jok lo la helo rod ani jok lo la helo ani jok thipi lo la helo nil tum ka chiki alasi nili tum ke la se bare bare mate ap ta nili tum ke alang li tum phansta me chuning ri dung se ta pini ani anta nanglang le da si ni tum la chiri helo nil tum la sa chiri helo nil tum a contractor ta la lo a cm ta la lo jab ta la dak sini tum la phansi la nil tum rong ni rat nil tum don phoke bra thom pu flikke bra throk throk si dok la rong ni rat ke nil tum ke la phansi ka chot ton lo Dongkamokomor পৰা কেলভিন তেৰাঙৰ ৰিপৰ্ট কাট নিউজ বিপদৰ সময়ত মানুহে মানুহৰ কামত আহে মানুহৰ জীৱনৰ মূল্য মহামাৰী কৰোনাই কিন্তু যেন জগাই দিছে মানুহৰ মাজত লুকাই থকা মানৱীয়তা কৰোনা ৰোধৰ বাবে দীৰ্ঘদিনীয়া লকডাউনৰ হাহাকাৰ আৰ্তজনক সহায় কৰিবলৈ হিলদোল ভাঙি দৌৰি আহিছে অনেক হৃদয়বান ব্যক্তি তথা দল সংগঠন কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাছাং তেৰাংপিও লগত খাদ্য সামগ্ৰী লৈ থিয় দিছে দুৰ্গতক সহায় কৰিবলৈ মহামাৰী কৰোনা ৰোধৰ বাবে দেশজুৰি পালন কৰা দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত হাহাকাৰ আৰু আৰ্তজনৰ কাষত থিয় দিলে কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছৰ নেত্ৰী কাছাং তেৰাংপি লকডাউনৰ বাবে নিজৰ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকিবলগীয়া হোৱাত পৰিয়াল চলিবৰ বাবে উপাৰ্জনৰ বাবে বাহিৰলৈ ওলাব নোৱাৰাৰ লগতে হাজিৰা কাম বন্ধ থকা ঘৰত নাজল নাথললৈ অৱস্থা দৰিদ্ৰ পৰিয়ালৰ এই সকল উপায়ন্তৰ দুখীয়াৰ মুখত কিছু হাঁহি পিৰিঙাই দিয়াৰ লক্ষ্যৰে মহিলা কংগ্ৰেছৰ এই নেত্ৰীগৰাকীয়ে কিছু খাদ্য সামগ্ৰী লৈ শনিবাৰে উপস্থিত হ'ল সৰুপথাৰ পৰিষদ সমষ্টিৰে দুখীয়াৰ চোতালত বিতৰণ কৰিলে খাদ্য সামগ্ৰী উল্লেখযোগ্য যে বিতৰণ কৰা খাদ্য সামগ্ৰীৰ ভিতৰত আছে চাউল দালি মিঠাতেল নিমখ আলু সয়াবিন পিয়াজ চাবোন হালধি বিস্কুট বিলাহী আৰু জলকীয়া ইত্যাদি উল্লেখযোগ্য যে নেত্ৰীগৰাকীয়ে এই সমূহ খাদ্য সামগ্ৰী বিতৰণ কৰে 200টা অতি দৰিদ্ৰ পৰিয়ালৰ মাজত এই কাৰ্যৰ বাবে কংগ্ৰেছৰ এই নেত্ৰীৰ শলাগ দুখীয়া ৰাইজৰ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সমগ্ৰ বিশ্ব আজি কৰোনা তথা কোভিড-19ৰ কবলত কৰোনা ৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনে এহাতে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দুখীয়াৰ দৈনন্দিন জীৱন যাত্ৰাত হাহাকাৰ কৰি তুলিছে সঞ্চিত ধনৰ অভাৱত তাকৰীয়া খাদ্য সামগ্ৰী শেষ হৈ অহাত হাহাকাৰ এই সকলক কাৰ্বি আংলং জিলা চৰকাৰ তথা বহু হৃদয়বান ব্যক্তিসকলে আগবাঢ়ি আহিছে অকালত উপায়ন্তৰ দুখীয়াক কিছু সকাহ দিবলৈ কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষী চকীৰ অধীনত ডিকৈ তেৰাং গাঁৱৰ দুখীয়া পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী লৈ শনিবাৰে উপস্থিত হয় ডিষ্ট্ৰিক্ট ডিএছআৰ মেনেজমেণ্ট আৰু ৱাৰ তেৰাং আত্মসহায়ক গোটৰ সদস্যসকলে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিয়া এই সকল লোকে দীৰ্ঘদিনীয়া লকডাউনত ঘৰ চলিবলৈ উপায়ন্তৰ হয় এনে সময়ত এই দুৰ্গত সকলক সহায়ৰ হাত আগবঢ়াবলৈ গাঁওখনত উপস্থিত হৈ বিতৰণ কৰে লগত নিয়া চাউল দালি আলু আৰু মিঠাতেল আদি চাউল বিতৰণ কাৰ্যত মাঞ্জা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম সিং ৰংপি মণ্ডল ক্ৰমে লংকি ৰাম তেৰাং ৰাম সিং তেৰাং ৰিচাৰ্ড ফাংচো প্ৰমুখ্য ৱাৰ তেৰাং আত্মসহায়ক গোটৰ সদস্যসকল এই হৃদয়বান ব্যক্তিসকলৰ এই মানৱীয়তাত শলাগ যাচিছে স্থানীয় ৰাইজে কৈতেৰাং আৰু আলং সরকার পেন ডিসি অফিস পেন সাং লাপেন দালি লাপেন জাংথু লাপেন ইংটি লাবাংসো নাপালে
arona ting pen nilitum dak dikoi terang rong isi arona ting pen cetang lo lasi laso keron along sarkar pen agarap keron along nilitum wo terang self help group pen sitame nilitum adon tin ame karafan sitame don pharo isi ame karafan ke jang thue bong lapen ke pura thelini aki joy pen wo terang self help group to atum sitame nilitum sitame laso rong isi afan akerap pidun long along mangke laso lockdown ka ahin pen announce kan api non kini ani extension on nasi la ration card ka be to pham laso kerap pajir apa sih dari tempat olah si ondak lepas orang arat tuhan ini tuh akhir kan pajir kalau sang dali jangku sistemnya ini cuma nak pencari teknik sih orang ditang loh si rong arat tuh sistemnya dah pokoknya dong loh social distancing sistemnya loh nasi langsung orang sehat buhin sistemnya jangku alu sistemnya kita teknologi loh Voteran self help group sa labor self group ham uthok mili to hin ostame churu pajir dikango lasun si arong ostame charli dunrek nangi lakan hai kidu kisung ara to han cherap chitu kinang sot মংগলিংহি ৰিপৰ্ট কাট নিউজ সময় চেৰেছম বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত নগাঁও পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকা পৰিস্থিতি আৰু সীমান্ত এলেকাত কেইবাটাও স্থানত কাৰ্বি আংলং সাহিত্য পৰিষদৰ পৰা স্থাপন কৰা প্ৰৱেশ গেটৰ সাম্প্ৰতিক অৱস্থাৰ বুজ ল'লে ভূমি সংৰক্ষণ বৰ্ডৰ অধ্যক্ষ ৰঞ্জিত তেৰণে সীমান্তৰ বঠাতলাংছৰ লুটুমাৰী হানলক্ৰক তৰাদবি আৰু টুমপ্ৰেং এলেকা ভ্ৰমণ কৰি প্ৰৱেশ গেটসমূহত গেটৰক্ষীসকলে কেনেধৰণে কৰ্তব্য পালন কৰিলে তাক বুজ ল'লে তেৰণে এয়া নগাঁও পশ্চিম কাৰ্বি আংলং সীমান্তৰ বঠাতলাংছো এলেকা পৰিষদে সজাই দিয়া এই প্ৰৱেশ গেটৰ পথটোৰে দিনে নিশাই যান বাহনৰ যাতায়াত প্ৰয়োজন সাপেক্ষে চলি থাকে যদিও গেটৰ নিৰীক্ষণৰ দায়িত্বত থকা কৰ্মচাৰীসকলে শৃংখলাবদ্ধভাৱে দায়িত্ব পালন কৰি থকা বিশেষ একো বিশৃংখল ঘটনা সংঘটিত হোৱাৰ সাধাৰণতে কম পৰিলক্ষিত হয় বিপৰীতে জিলাখনৰ সীমান্তস্থিত উত্তৰ সংক্ৰামৰ লংজাপ বজাৰ পথেৰে লুটুমাৰীলৈ ক্ষুদ্ৰ বেপাৰীসকলৰ সঘন আহা চলে এই অঞ্চলৰ প্ৰৱেশ গেটত কিবা কাৰণত বাধা প্ৰদান বা নিৰীক্ষণৰ বাবে নাই ৰক্ষী বা পহৰাৰ ব্যৱস্থা আৰু এইখন গেট তথা দুৱাৰ মুখেৰে নগাঁৱৰ পৰা হানলক্ৰক হৈ জিলাখনৰ ভিন্ন প্ৰান্তলৈ দিনে নিশাই বেপাৰীসকল ব্যৱসায়িক সামগ্ৰী অনা নিয়া কৰে বেছিভাগ ইয়াতো কিবা অবৈধ কাৰ্য সংঘটিত হলেও নিৰীক্ষণ বা তালাচীৰ নাই কোনো ৰক্ষী সীমান্তৰ বিতং পৰিষদ এলেকাত তৰাদুবিলৈ প্ৰৱেশ গেট স্বাভাৱিক অৱস্থাত বিভিন্ন সৰুবৰ গাড়ী আহ কৰা এই ব্যস্ততাপূৰ্ণ পথ বুলিবই পাৰি
কিন্তু প্ৰৱেশ গেটত নাই কোনো ৰক্ষী আনহাতে অতি ব্যস্ত এই পথাৰ প্ৰৱেশ গেটেৰে প্ৰায় দিনে নিশাই চলে ভিন্ন ধৰণৰ যান বাহন আৰু আছে পৰ্যাপ্ত নিৰীক্ষণৰ ব্যৱস্থা কাৰ্বি আংলং সাহিত্য পৰিষদে এইখন প্ৰৱেশ গেটৰ বাদে আন 4খন প্ৰৱেশ গেটৰ পৰা ৰাজহ নামত সংগ্ৰহ কৰা নাই ফুটা কৰিও তাৰ উপৰি আজি বিশ্বৰ চৌদিশে মহামাৰী কোভিড-19ৰ পৰা সুৰক্ষাৰ বাবে দেশজুৰি পালন কৰা লকডাউনৰ কালছোৱাত জিলাখনৰ প্ৰৱেশ গেটে সমূহৰ জৰিয়তে উল্লেখনীয় ভূমিকা পালন কৰিব পাৰিলেহেঁতেন হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ কাৰ্বি আংলং জিলাতে দুদিনমানৰ আগতে প্ৰচণ্ড ধুমুহাই কোবাই থৈ যায় আৰু এই ধুমুহাত জিলাখনৰ বহু অঞ্চল বিস্তৰ ক্ষতি সাধন কৰে ধুমুহাত ডিফুৰ সমীপৰ হেমাৰী বেগ গাঁৱৰ কেইবাখনো বাসগৃহৰ টিনপাত তথা ছাল উৰুৱাই পেলাই দিয়ে ফলত তৎক্ষণাত নিজৰ বাসগৃহ মেৰামতি কৰিব পৰা নাই দুখীয়া পৰিয়ালৰ লোকসকলে যোৱা বৃহস্পতিবাৰে সমগ্ৰ পূব তথা পশ্চিম কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ লগতে ডিফু চহৰৰ কিছু ভিতৰুৱা এলেকাসমূহত প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে এয়া ডিফু বজাৰ এলেকাৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অৱস্থিত হেমাৰীপে গাঁও লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত এইখন হেমাৰীপে গাঁৱৰ কেইবাটাও বাসগৃহত টিনপাত কালান্ত ধুমুহা জাকে উৰুৱাই পেলাই দিয়াৰ লগতে কোনো বাসগৃহ বেৰা ভাঙি পেলাই দিছে আৰু বাৰীৰ ফচলসমূহ তছনছ কৰি বিস্তৰ ক্ষতি সাধন কৰিছে জেকসন ইংটি খয়া সিং টিছো আৰু বাবু গ্ৰামছাৰ বাসগৃহ ফলত হাহাকাৰ আৰু দিশহাৰা হৈছে এই সকল অতি দৰিদ্ৰ পৰিয়ালৰ লোক এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ পৰা সহায়ৰ হাত প্ৰাৰ্থনা কৰিছে এই সকল উপায়ন্তৰ লোকে CM sir pan jenengri kalaranta ne tawar bethe betha anta garden anta nangklem no nelo lase hemta hino daklo pot lase kerap doima nagrab nai pusin nile nang jenengri lo sir News Text Report Cut News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ